গুড মৰ্ণিং এভৰিৱান। কালি ৰাতিপুৱা মানে বৰষুণ দিছিলে বহুত, এইকেইদিন ঠাণ্ডাকৈ পৰা নাই এনেকৈ ভাবি আছিলোঁ। ৰাতিপুৱা ভাগত এনেকুৱা এটা বৰষুণ দিছে, মানে ঢেৰেকনি এটা মাৰিছে, বিজুলী এটা মাৰিছে, মানে বহুত মানুহৰ লাইট চাইট বেয়া হৈ গৈছে। কিন্তু মোৰ সেইটো সময়তে চাৰ্জত দিয়া হৈ আছিল মোবাইলটো, কিন্তু একো নহ'ল ভগৱানৰ কৃপাত। তো বহুত মানুহ আমাৰ ওচৰ পাজৰ বহুতৰ হেৰি হৈছে। তো ৰাতি মোবাইলটো চাৰ্জত দিব নালাগে বুলি মই এতিয়া গম পাইছোঁ, মানে চাৰ্জত আজিৰ পৰা নিদিওঁ আৰু। তো ৱেলকাম টু মাই চেনেল গাইজ। এতিয়া বৰ্তমান গৈ আছোঁ নগাঁও ফালে, বাইপাছ হৈ যাওঁ নে টাউন হৈ যাওঁ নাজানো, সম্পূৰ্ণ ব্লগটো দেখাই গৈ আছোঁ, চাই থাকক। ৰহাৰ পৰা ওলালোঁ বৰ্তমান। দেখিছেনে ইমানলৈকে চাহ পৰি আছে, আকৌ এইখনৰ পৰা ৰ'দ বাপৰে বেলেগ দেই। আচৰিত লাগিলে এই কথাটো, মানে লক্ষ্য কৰা নহয়, কিন্তু এতিয়াই গম পাইছোঁ। আহি পাইছোঁহি ডিমৌ, আৰু ডিমৌ ফালে সোমাই যাব পাৰি এইফালে। ডিমৌ ফালে সোমাই গ'লে বৰদোৱা যাব পাৰি, বৰদোৱা শ্বৰ্টকাট ডিমৌ ফালে যাব পাৰি, নগাঁও হৈ বৰদোৱা যাব পাৰি। আৰু ইয়াতে ৰখিছোঁ অলপমান, তেল ভৰাবলৈ পাহৰি গ'লোঁ, চ' অলপ ইয়াতে তেল ভৰাই অলপ পানী অলপ খাই লওঁ। তো আগলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক ব্লগ। ৰ'দটো পূৰা কাঢ়া দি আছে, আৰু এতিয়া আগলৈ যাওঁ। আৰু এইফালে এইটো যোনটো ৰাস্তা দেখিছে, এইটো টাউন হৈ পেলাই যাব পাৰি, নগাঁও টাউনত সোমাব পাৰি। আৰু এইফালে হৈছে এইটো বাইপাছ হৈ পেলাই যাবগৈ পাৰি, মানে টাউন নাপায় তেতিয়া। তো আমি বাইপাছ হৈ যাম নে কি কৰিম ভাবিও ইয়াতে অলপ সময় ৰখোঁ। তাৰপিছত যদি বাইপাছ হৈ যাওঁ, আপোনালোক বাইপাছৰ আজি দৃশ্যসমূহ দেখাম, মানে কেনেকুৱা ৰাস্তাটো বহুত ধুনীয়া। আৰু পৰিৱেশটো চাওক, পূৰা ৰ'দ দি আছে এতিয়া বৰ্তমান। আৰু সেইদিনাখনৰ ব্লগটোত তাকে কৈছিলোঁ যে ৰ'দটো দি আছে বৰ্তমানলৈকে, এতিয়া অক্টোবৰ মাহ শেষ হ'বলৈ হ'ল, কিন্তু গৰমটো কমা নাই। আৰু তাকে ৱেইট কৰি আছোঁ যে গৰমটো কেতিয়া কমে। কালি ৰাতি বৰষুণ দিছিলে, আৰু বৰষুণত ৰাতিপুৱা ভাগত বৰষুণ দিছিলে, অলপ ঠাণ্ডা পৰিব বুলি আহিছিলোঁ, কিন্তু এতিয়া ওলাই আহি আকৌ গম পাইছোঁ যে মানে গৰমটো আছেই। আগলৈ গৈ আছোঁ, চাই থাকক আপোনালোকে ব্লগটো। আৰু বৰ্তমান আমি এতিয়া নগাঁও বাইপাছ ৰোডত উঠিছোঁ। I know she got the good vibes when seasons change, but we're the same. Even if I lost all my money, the zero runs deep, honey. And I don't need to speak a single word, 'cause you got me holding. Even if my jokes aren't funny, my tongue tied up on it. And I don't need to speak a single word, 'cause you got me holding. আৰু বৰ্তমান আমি তেল ভৰাবলৈ ৰখিছোঁ ইয়াতে। এইটো হৈছে বাইপাছ ৰোড, আৰু চাওক পথাৰখন কি ধুনীয়া। তো এতিয়া যাওঁ, আৰু বৰ্তমান এতিয়া বাইপাছ ৰোডত তেলটো ভৰাই ল'লোঁ। আৰু আৰু এইখনি জেগাৰ পৰা গোটেই ধাবা। আৰু আপোনালোকে যদি বাইপাছ ফালে আহিছে, মষ্ট ৰিকমেণ্ড কৰিছোঁ অনুৰাগ ধাবা, এখন ভাল ধাবা। আৰু 7 ছিষ্টাৰ, এইখন এখন ভাল ধাবা। আৰু নতুন বহুত ধাবা, এইখন অনুৰাগ ধাবা। আৰু নতুন বহুত ধাবা বনাই আছে, এখন 3 ষ্টাৰ হ'ব, এইখন হোটেল বনাই আছে থাকিব পৰা। আৰু বনাই আছে নতুন বহুত হোটেল, নগাঁৱলৈ 5 কিলোমিটাৰ। আৰু এইখনি পাইছোঁহি বৰঘাট চক নে পাথৰি চক কিবা এটা কয়। আৰু এইখনিতে মানে আপোনালোকে গুৱাহাটীৰ ফালে যাওঁত ট্ৰেভেলাৰ চব পাই যাব। বহুত মানুহ এইফালে আহে, কাৰণ ইয়াত এভেইলেবল গাড়ী, টাউনতকৈ ইয়াত মানে বেছি গাড়ী পোৱা যায়। আৰু এইডোখৰ পাইছোঁহি পাথৰি চক নে বৰঘাট চক।
বাথৰি চকত ৰখিলোঁ বাথৰি চকৰ পৰা আকৌ আগলৈ যাব লাগিব তো আমি গৈ আছোঁ বৰ্তমান অকিনগা ৰিজৰ্টৰ ফালে এইটো এটা চক আছে বাইপাছত আৰু এটা আগত চক আছে তো এইডোখৰত ৰখি আছোঁ বৰ্তমান চাংঘৰ ৰেষ্টুৰেণ্টৰ ওচৰত ৰখি আছোঁ চাংঘৰ ৰেষ্টুৰেণ্ট ধাবান ৰেষ্টুৰেণ্ট তো সেইডোখৰতে ৰখি আছোঁ আগলৈ গৈ আছোঁ চাই থাকক আৰু বৰ্তমান এই পৰিৱেশটো দেখা অলপ চাওক বৰ্তমান ৰখি আছোঁ আমি চাংঘৰ ৰিজৰ্টৰ ফ্ৰণ্টত বৰঘাট চাংঘৰ এইফালে চাওক এইটো ৰাস্তা আৰু বহুত ৰ'দ পৰি আছে Drumming round in your red Ford, shivers down my spinal cord. আৰু এইটো ৰাস্তা যোনটো আহিছে এইটো নগাঁও ফালৰ পৰা আহিছে আৰু এইটো বৰ্তমান উৰিয়া গাঁও চক আমি উৰিয়া গাঁৱৰ পৰা এনেকৈ যাব লাগিব সেইটো ফালৰ পৰা নগাঁৱৰ পৰা আহিছে এনেকৈ আৰু এইফালে ক'ত যায় ৰূপহী যায় এইফালে ৰূপহী এইফালে তেজপুৰ একদম চিধা তেজপুৰ সেইডোখৰ বহুতে কনফিউজ হৈ যায়গৈ যে কোনফালে ক'ত যাব লাগে আকৌ ঘূৰি গৈ কিফালে এইফালে আমি যাব লাগিব অকিনগা ৰিজৰ্ট গৈ আছোঁ বৰ্তমান এইটো বামুণী গাঁও ফালে আহিছোঁ আমি বৰ্তমান এইফালে